Hi guys, welcome back to my channel. আশা কৰো সকলোৱে ভালে আছে আৰু বহুদিন পিছত আজি আপোনালোকৰ লগত কথা পাতিব আহিছো কাৰণ ইয়াৰ আগতে মই কিছুমান শৰ্ট ভিডিও আপলোড কৰি আছিলো কিছুমান বিশেষ কাৰণত মই বহুদিন ধৰি আপোনালোকৰ লগত নিজে ভিডিও শেয়াৰ কৰিব পৰা নাই আশা কৰো আপোনালোকে বুজি পাব আৰু সমস্যাবোৰ এতিয়া সমাধান হোৱাৰ পথতে কাৰণ মোৰ বেবী হৈছে মোৰ ছোৱালী এজনী হৈছে তাৰ 8 মাহ বয়স আৰু হি যেতিয়া পৰা মই প্ৰেগনেন্ট আছিলো তেতিয়া পৰা মই ভিডিও আপলোড কৰিব পৰা নাই আৰু এতিয়াও বহুত সৰু আছে কাৰণে মোৰ ৰেগুলাৰলি ভিডিও আপলোড কৰাত অলপ অসুবিধা হৈছিল আৰু এই কাৰণে মই ইমান দিন আপোনালোকৰ লগত নিজে কোনো ভিডিও শেয়াৰ কৰিব পৰা নাই কিন্তু এতিয়া পৰা মই নিজে ভিডিও শেয়াৰ কৰিম তো আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা হল ভিডিও মেখেলা চাদৰ হল ভিডিও তো বলক ভিডিওটো চাই লও তো মোৰ প্ৰথম মেখেলা জোৰ হৈছে এজোৰ কটনৰ মেখেলা চাদৰ আৰু এইজোৰ মেখেলা চাদৰক সাধাৰণতে জয়পুৰী কটন মেখেলা চাদৰ বুলি কোৱা হয় এইবোৰ মেখেলা চাদৰ নতুন ওলাইছে আজি এবছৰৰ পৰা চলি আছে আৰু মই নতুন লোৱা বিহুত লোৱা কিন্তু মই এতিয়ালৈকেও সিলাই কৰা নাই ষ্টিচ কৰা নাই আৰু ব্লাউজো ষ্টিচ কৰোৱা নাই আৰু সেই কাৰণে মই পিন্ধিব পৰা নাই কিন্তু তাৰ আগতে মই ভাবিলো যে আপোনালোকৰ লগত শেয়াৰ কৰো তাৰ পিছতে মই এবাৰ ব্লাউজ ষ্টিচ কৰাম বাৰু কিন্তু মেখেলা চাদৰযোৰ খুব ধুনিয়া এনেকুৱা পিংক কালাৰৰ ডিপ পিংক কালাৰৰ আৰু এইটো হৈছে মেখেলাখন আপোনালোকে দেখিবলৈ পাইছে পিংক কালাৰৰ মেখেলা আৰু একেবাৰে ওপৰৰ সাইডটো এনেকুৱা ক্ৰীম কালাৰ আপোনালোকে দেখিছে আৰু এইজোৰ এজোৰ প্ৰিন্টেড মেখেলা চাদৰ আৰু এইবোৰক জয়পুৰী কটন বুলি কোৱা হয় মই জনামতে আৰু যদি কিবা বেলেগ নাম আছে আপোনালোকে কমেন্ট কৰি মোক জনাব এইজোৰ হৈছে মেখেলা চাদৰ আৰু এইটো হৈছে মেখেলাখন আৰু ইয়াৰ লগতে ব্লাউজ পিসও আছে আৰু ব্লাউজ পিসটো হৈছে এনেকুৱা ক্ৰীম কালাৰৰ ওপৰত পিংক কালাৰ এনেকুৱা ডিজাইন কৰা আছে প্ৰিন্টেড ডিজাইন ফুট দিয়া আছে পিংক কালাৰ আৰু কাপোৰটো হৈছে ক্ৰীম কালাৰ আৰু ইয়াৰ চাদৰখন ধুনিয়া চাদৰখন হৈছে পিংক কালাৰ এনেকুৱা ডিপ পিংক কালাৰ আপোনালোকে দেখিবলৈ পাইছে ডিপ পিংকৰ ওপৰত হোৱাইট কালাৰে প্ৰিন্ট কৰা আছে আৰু এটো প্ৰিন্টেড কাৰণে ইয়াক জয়পুৰী কটন বুলি কোৱা হয় আৰু এই আঁচলখনক অধিক ধুনিয়া কৰিবৰ বাবে মই ইয়াত লগাই আছো কিছুমান লটকন মানে টেসেল কিন্তু মই এই চাদৰখনত জুল গুঠা নাই কিন্তু অলপ বেলেগকে লগাইছো হে আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকৰ ভাল লাগিলে কমেন্ট কৰি জনাব এনেকুৱা আৰু এইবোৰ কিন্তু মই নিজে কৰিছো মই কাৰো হাতে কৰোৱা নাই মই নিজে কৰিছো আৰু অলপকৈ কৰি আছো এতিয়াও কমপ্লিট হোৱা নাই এক চাদৰ এফালহে কমপ্লিট হৈছে এটা আঁচলহে কমপ্লিট হৈছে আৰু এটা আঁচল এতিয়াও কৰিবলৈ বাকি আছে কাৰণ আপোনালোক কলোৱে মোৰ বেবী আছে সৰু বেবী আৰু তাইক থৈ কৰা অলপ মুশকিল হৈ যায় কেতিয়াবা তথাপি কৰো আৰু যিখিনি সময় পাও আৰু ইয়াৰ পিছত যেটো মেখেলা চাদৰ দেখাই আছো জিজুৰ মেখেলা চাদৰ দেখুৱাম হেজুৰ হৈছে অধিক ধুনিয়া এজুৰ মেখেলা চাদৰ আৰু কালাৰ হৈছে প্যাৰট গ্ৰীন আপোনালোকে দেখিবলৈ পাইছে মই নাজানো কেমেৰাত কেনেকুৱা কালাৰ আহিছে কাৰণ মোৰ মোবাইলটো ইমান ভাল নহয় বহুত পুৰণি মোবাইল হেকাৰণে বহুত ধুনিয়া নাহে কিন্তু ভিডিও আপলোড কৰা বা ভিডিও শেয়াৰ কৰা আপোনালোকৰ লগত মোৰ এটো এটা হবি বুলি ক'ব পাৰে আৰু হেকাৰণে মই আপোনালোকৰ লগত ভিডিও শেয়াৰ কৰো খুবে সাধাৰণ এটা মোবাইলৰ জৰিয়তে মই ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰো এতিয়াও মই ভাল মোবাইল এটা কিনিব পৰা নাই কিন্তু চেষ্টা কৰিম ভাল মোবাইল এটা কিনাৰ আৰু তাৰ পিছতো আপোনালোকৰ লগত ভিডিও কন্টিনিউ শেয়াৰ কৰাৰ কিন্তু এই মোবাইলে দিয়ে মই বৰ্তমান কৰি আছো কাৰণ আপোনালোকে জানে লকডাউনৰ কাৰণে কিমান অসুবিধা হৈছে সকলোৰে আৰু যোৱাবাৰ কোভিডৰ পৰাই মোৰ হাজবেণ্ডৰ জবটো নাই কোভিডৰ পৰাই নোহোৱা হৈছে তো মোবাইল এটা কিনিম বুলি ক'লেও কিনিব নোৱাৰো খুব সোনকালে তো মেখেলাজোৰ চাই লও বলক এইটো হৈছে মেখেলাজোৰ আৰু এই মেখেলা চাদৰ বোৰক নুনি বুলি কয় নুনি পাট মেখেলা চাদৰ বুলি কয় আৰু এনেকুৱা গোল্ডেন কালাৰৰ থ্ৰেডেড ওয়ার্ক কৰা আছে আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনিয়া ওয়ার্ক আৰু এইখন হৈছে মেখেলা আৰু মেখেলাখন মই ষ্টিচ কৰাই লৈছো আৰু তলত ফলছো লগাই লৈছো মই আপোনালোকে দেখিছে আৰু বহুত ওপৰলৈ এনেকুৱা ওয়ার্ক কৰা আছে এনেকুৱা বক্স টাইপৰ ওয়ার্ক কৰা আছে আৰু একেবাৰে ওপৰত এনেকুৱা প্লেন হয় আৰু ইয়াৰ ব্লাউজটো মই ষ্টিচ কৰাবলৈ দিছো কিন্তু এতিয়াও দিয়া নাই হলে মই আপোনালোকৰ লগত শেয়াৰ কৰি দিম বেলেগ এটা ভিডিওত আৰু ইয়াৰ চাদৰখন হৈছে এনেকুৱা বহুত ধুনিয়া আপোনালোকে দেখিছে আৰু চাদৰখন মই ষ্টিচ কৰাই লৈছো এনেকুৱা সাইড পট্টি লগাই লৈছো আপোনালোকে দেখিছে সাইড পট্টিবোৰ লগাই লৈছো সাইড পট্টিবোৰ তো বেলেগে দিয়া থাকে এইবোৰ মই লগাই লৈছো
টেইলাৰৰ হাতে লগোৱাই লৈছোঁ, মই নিজে লগোৱা নাই কিন্তু। আৰু এই চাদৰখনতো মই জোল গুঠিম, মই নিজে জোল গুঠিম আৰু কি ধৰণৰ জোল গুঠোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বেলেগ ভিডিঅ'ত। আৰু গোটেই চাদৰখনতে এনেকুৱা ফুল পাই যাব আপুনি, ফুল মানে এনেকুৱা বক্স টাইপৰ ডিজাইন কৰা। আৰু নেক্সট আৰু এযোৰ মেখেলা চাদৰ, এইযোৰ হৈছে ৰাণী পিংক কালাৰ এযোৰ মেখেলা চাদৰ আৰু এইযোৰ কটন মেখেলা চাদৰ। আপোনালোকে দেখিছে বহুত ধুনীয়া, কালাৰটো বহুত ধুনীয়া, ৰাণী পিংক কালাৰ আৰু বহুত ছফ্ট, গৰমত পিন্ধিবলৈ ভাল। দেখুৱাই আছোঁ, এই মেখেলাখন মই আচলতে খুলিও চোৱা নাই, মই চিলাইও কৰা নাই, খুলিও চোৱা নাই কোনখন মেখেলা কোনখন চাদৰ, সেইকাৰণে মই নিজে আগতে চাই আছোঁ, তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। হৈ গ'ল। এইখন হৈছে মেখেলাখন, আপোনালোকে দেখিছে এইখন মেখেলা, আৰু মেখেলাখনত চিলভাৰ জৰি দি ৱৰ্ক কৰা আছে, চিলভাৰৰ ৱৰ্ক মানে চিলভাৰ থ্ৰেড ইউজ কৰা হৈছে ইয়াতে, চিলভাৰ থ্ৰেড আৰু মাজে মাজে এনেকুৱা ব্লেক থ্ৰেডেৰে মিনাকাৰী কাম কৰা আছে, বহুত ধুনীয়া আৰু পিয়'ৰ কটনৰ মেখেলা চাদৰ। আৰু মেখেলাৰ ওপৰলৈকে ফুল আছে, অলপ ওপৰলৈকে, বৰ্ডাৰটো বহুত ধুনীয়া, আপোনালোকে দেখিছে বহুত ধুনীয়া বৰ্ডাৰ, মোৰ খুব ভাল লাগে এনেকুৱা মেখেলা চাদৰ। আৰু ইয়াৰ পট্টিও দিয়া আছে, পট্টিবিলাক মই লগোৱা নাই কাৰণ মই এইটো খোলাই নাই মেখেলা চাদৰযোৰ। আৰু এইখন হৈছে ব্লাউজ পিচ মেখেলা চাদৰখনৰ। তো এইখন হ'ল মেখেলা, আপোনালোকে দেখিছে বহুত ধুনীয়া। আৰু ইয়াৰ চাদৰখন আৰু বেছি ধুনীয়া, চাদৰখনৰ একেবাৰে ছাইডত এনেকুৱা আঁচলত এনেকুৱা ৱৰ্ক কৰা আছে, এগেইন চিলভাৰ ৱৰ্ক কৰা আছে আৰু চিলভাৰ ৱৰ্কৰ ওপৰত ব্লেক কালাৰৰ থ্ৰেডেদি মিনাকাৰী কৰা আছে। আৰু পুৰা চাদৰটোতে এনেকুৱা ৱৰ্ক পাব, সৰু সৰু বুটি পাই যাব, বহুত ধুনীয়া, বহুত বেছি কষ্টলিও নহয় কিন্তু বহুত ধুনীয়া, মৰম লগা আৰু গৰমত পিন্ধিবলৈ বহুত ভাল। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে, আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বুলি। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ ছাপোৰ্টৰ মোৰ প্ৰয়োজন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে ইয়াৰ পিছত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব খোজে। তো আজিৰ কাৰণে এইখিনিয়ে, তো আপোনালোকে সকলোৱে ভালে থাকিব, সাৱধানে থাকিব, বাই বাই।